सफैलायबाय इलेक्शन समा सफैलायबाय भट होनानै हादर खुंनायनि रायजो बेंनायनि समालाय सफैलायबाय सफैलायबाय इलेक्शन समा सफैलायबाय भट होनानै हादर खुंनायनि रायजो बेंनायनि समालाय सफैलायबाय गुबुन हान्जाखौ ज्राब गारदो लोगो UPPL हान्जायाव गोसो होदो गुबुन हान्जाखौ ज्राब गारदो लोगो UPPL हान्जायाव गोसो होदो दे होदो लोगो भट होदो दे होदो लोगो भट होदो UPPL हान्जानो भट होनानै देरहाहोदो UPPL हान्जानो भट होनानै देरहाहोदो আজি তাৰিখৰ ৰাইজৰ যিটো মানে সঁহাৰি যি সঁহাৰি দিছে প্ৰতিটো জাতীয় জনগোষ্ঠীয়ে সহযোগ কৰা হিচাপে আমি কমিও গড়েশ্বৰ সমষ্টিৰ ২৭,০০০ ভোট লৈ জয় হোৱাটো নিশ্চিত প্ৰথম আমাৰ মানে কমিউনিকেশ্যনটো আৰু হেল্থ ডিপাৰ্টমেণ্ট এডুকেশ্যন আৰু পাব্লিক হেল্থ এই চাৰিটাই আমি বেছি প্ৰাধান্যভাৱে চোৱা যাব কোনো চুবুৰীত মানে ৰাস্তা পদূলি একো হোৱা নাই আজি তাৰিখৰ মানে যিটো নিজে ঘোষণা কৰিছিল বা হাগ্ৰামা এই দলংখন বনাব আহিছিলে আজি তাৰিখৰ মানে নোলালে ৫টা বছৰ নহয় 10টা বছৰত তেখেতে মানে দলংখনে বনাব নোৱাৰিলে মাথাউৰিটো একো কৰিবই নোৱাৰিলে আৰু তাৰে বাহিৰেও BCDCৰ যিটো চেয়াৰমেন সকলে মানে আজি আমি চিৰাকুণ্ডিত সোমাই চুবুৰীত সোমাই আহে ঘৰৰ মানে দৰ্জা নাই খিৰিকী নাই ফাউণ্ডেশ্যন হৈ আছে ক'ৰবা মানে লিংটাৰে নাই কিবাই নাই সেইটো ধৰণৰ অভিযোগ আহিছে পইচা লৈছে কিন্তু ঘৰটো বনাই দিয়া নাই হিচাপে মানে চুবুৰীৰ বেনিফিচিয়াৰীসকলে ইয়াৰ অভিযোগ উঠাইছে সেই হিচাপে তেখেতসকলে কোনো নেতৃত্ব ল'ব পৰা নাই কমিটিৰ যিটো নিৰ্দেশ মৰ্মে যেটো পদযাত্ৰা কৰিব দিছিলে আমাৰ 20 তাৰিখৰ পৰা আজি 12 দিনা এই শেষ কাৰ্যসূচী এই কাৰ্যসূচীৰ দ্বাৰা আজি যিটো মানে যাত্ৰা এই যাত্ৰাৰ মানে কমিও মানে 1500তকৈ অধিক মানে সংখ্যক ইয়াত মানে সহযোগ কৰাটো আমি দেখিছোঁ আৰু এই হিচাপে আজি ক'ব পাৰোঁ আমি আজি দিনটোত যিখিনি 12 দিনা কাৰ্যসূচীৰ ঘূৰি আমি দেখিলোঁ মানে 100% আমি জয় হোৱাটো নিশ্চিত কমিও আমি ২৭,০০০ ভোট লৈ নিশ্চিতভাৱে জয় হ'ম গড়েশ্বৰ সমষ্টিত মহেশ্বৰ বসুমতাৰীৰ কথা কি ক'ম তেখেতে মানে লুটি ভয়ে জানে কোনো মানে প্ৰতিনিধিৰ মানে তেখেতৰ গুণ নাই যেহেতু তেখেতে ব্যৰ্থ এজন EM বুলি ক'ব লাগিব যেহেতু মাথাউৰি বা ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰে তেখেতে এই EM থাকোঁতে 5টা বছৰৰ মাজত থাকোঁতে আমাৰ বগৰীবাৰী উত্তৰ আৰিজোৰা দক্ষিণ আৰিজোৰা আৰু বৰপথাৰ এই 4টা জাগাত মানে মাথাউৰি ছিঙি আমাৰ কৃষক ৰাইজক ইমান হাৰাশাস্তি দিলে লাঞ্ছিত বঞ্চিত মানে কি বুলি কয় মানে একদম মানে দুৰ্যোগত আমাক ভুগিব লগা কৰিছে এই হিচাপে আজিৰ তাৰিখত আমি ক'ব পাৰোঁ তেখেতৰ কোনো প্ৰতিনিধিত্ব কৰাৰ তেখেতৰ গুণ নাই বুলি ক'ব লাগিব আজি গড়েশ্বৰ ব্লক UPPLৰ উদ্যোগত আৰু দেউলকুছি প্ৰাইমাৰী কমিটিৰ সহযোগত আমি অন্তিম দিন আমাৰ 12টা BCDC আজি অন্তিম পৰ্যায়ত আমি দেউলকুছি প্ৰাইমাৰীত আমি পৰিৱৰ্তনৰ পদযাত্ৰা আৰম্ভ কৰিছোঁ আমি ৰাতিপুৱাৰে পৰা প্ৰায় 2000 মানুহ লৈ UPPL দলক ভাল পোৱা UPPL দলৰ প্ৰতি আকৃষ্ট হোৱা 2000 কৰ্মী আৰু সমৰ্থকক লৈ আমি এই পদযাত্ৰা কৰিছোঁ আমাৰ উদ্দেশ্য হৈছে দেউলকুছি প্ৰাইমাৰীৰ অন্তৰ্গত যিখিনি পদপথ আছে যিখিনি ৰাস্তা ঘাট আছে এই ৰাস্তা ঘাটখিনি পৰ্যবেক্ষণ কৰা আৰু এই পদপথত লগ পোৱা ব্যক্তিসকলক BPF দলৰ 17 বছৰীয়া যি দুৰ্নীতি অপশাসন আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে সজাগ কৰা আপোনালোকে জানে যে গড়েশ্বৰ সমষ্টিৰ প্ৰাক্তন EM মহেশ্বৰ বসুমতাৰী ডাঙৰীয়াৰ এইটো হোম BCDC এই BCDCৰ যিখিনি উন্নতি হ'ব লাগিছিল তেওঁ উন্নতি কৰিব পৰা নাই কাৰণে আজি দেউলকুছি BCDCৰ যথেষ্ট সংখ্যক বিভিন্ন জাতি জনগোষ্ঠীৰ লোক
এই পৰিৱৰ্তন যাত্ৰাত অংশগ্ৰহণ কৰিছে আৰু এটা কথা স্পষ্ট কৰিছে এইবাৰ দেউলকুচি VCDCৰ পৰাই মহেশ্বৰ বসুমতাৰীক বিদায় দিয়াটো প্ৰায় নিশ্চিত হৈছে আৰু মহেশ্বৰ বসুমতাৰী ইয়াম হৈ থকা সময়ছোৱাত এই দেউলকুচি VCDCৰ ওচৰতে বগ্ৰীবাৰী যি মথাউৰি এইটো ভাঙি যোৱাৰ ফলত এই অঞ্চলৰ শ শ মানুহ ক্ষতিগ্ৰস্ত হৈছে শ শ কৃষিভূমি বিনষ্ট হৈছে আৰু এই কাৰণেই ৰাইজ তেওঁৰ ওপৰত অতিষ্ঠ হৈ আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আমি আহ্বান জনাইছোঁ আজিৰ এই পৰিৱৰ্তন যাত্ৰাৰ জৰিয়তে এই VCDC তথা গড়েশ্বৰ সমষ্টিৰ যিখিনি ভোটাৰ ৰাইজ আছে তেওঁলোকে পৰিৱৰ্তনৰ স্বাৰ্থত আমাৰ এই পৰিৱৰ্তন যাত্ৰাত অংশীদাৰ হওক আৰু বিটিআৰত এখন স্বচ্ছ আৰু নিকা চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত সহযোগ কৰক ধন্যবাদ চাওক BTC অঞ্চলত সুদীৰ্ঘ 17 বছৰ BPF দলৰ যি অপশাসন দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে এইবাৰ UPPL দলৰ সভাপতি মাননীয় প্ৰমোদ বড়োৰ নেতৃত্বত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আজি এই পদযাত্ৰাত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ একত্ৰিত হৈ BPF চৰকাৰক ওপৰাই পেলাৰ কাৰণে উঠি পৰি লাগিছে বিগত 17 বছৰত BPF চৰকাৰে শাসনৰ নামত যি শোষণ কৰি আহিলে এয়া ৰাইজে ইতিমধ্যে গম পাইছে ৰাইজে BPF চৰকাৰক বিদায় দিবলৈ ওলাইছে গড়েশ্বৰ সমষ্টিৰ প্ৰাক্তন ইয়াম মহেশ্বৰ বসুমতাৰী তেখেতে বগৰীবাৰীৰ যি মাথাউৰিটো আছিল এই মাথাউৰিটোক সুদীৰ্ঘ বিগত বছৰবোৰত মানে খিৰতি গাই হিচাপে ব্যৱহাৰ কৰিলে বিজ্ঞানসন্মতভাৱে মাথাউৰিটো নিৰ্মাণ কৰা নকৰাৰ ফলত আজি ৰঙিয়া অঞ্চলবাসীৰ লগতে খণ্ডিগড় ঢেপাৰগাঁও বিয়াপাৰা বিভিন্ন অঞ্চল বানত প্লাবিত হৈ গ'ল গতিকে আমি এইবাৰ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছোঁ যে এইবাৰ BTC অঞ্চলত UPPL দলৰ চৰকাৰ হোৱাটো খাটাং বিগত দিনত BPF চৰকাৰৰ নেতৃত্বত কোনো ধৰণৰ শিক্ষানুষ্ঠানেই হওক বা স্বাস্থ্য কেন্দ্ৰই হওক বা স্কুল কলেজে হওক তেনেকুৱা ধৰণৰ কোনো উন্নয়নমূলক কাম তেখেতসকলে কৰা নাই ৰাস্তাবিলাকত যাব নোৱাৰি মানুহবিলাকে জীয়াতু ভোগ কৰিবলগীয়া হৈছে যিবিলাক বাটপথ আপোনালোকে ইতিমধ্যে দেখা পাইছে এই বাটপথৰ জৰিয়তে মানুহ অহা যোৱা কৰাটো দূৰৰ কথাই যদি এজন পেচেণ্ট যদি যাবলগীয়া হয় বিভিন্ন সময়ত আমি দেখা পাইছোঁ ৰঙিয়াৰ পৰা যিটো লতিবাৰী পথ এই পথটোত যদি কোনোবা আইমাতৃসকল প্ৰসূতি বিভাগত ভোগ কৰিছে তেখেতসকলে ৰাস্তাতে ডেলিভাৰীটো ক্লিয়াৰ হৈছে গতিকে এইবাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে যে এইবাৰ মহেশ্বৰ বসুমতাৰীক বিদায় দিব আৰু পবিত্ৰ কুমাৰ বড়োৰ জয়টো এইবাৰ নিশ্চিত